নমস্কাৰ বন্ধুসকল আগৰ ভিডিঅ'টোত আমি পিন দবা খেলত পিনটো ব্যৱহাৰ কৰি কি ধৰণে আমি লাভান্বিত হ'ব পাৰোঁ কি ধৰণে আমি জিকিব পাৰোঁ খেলত সেইটো বিষয়ে আমি আলোচনা কৰিছিলোঁ আজি আমি আলোচনা কৰিম কি ধৰণে আপোনাৰ নিজৰ পিচ যদি পিন হৈ থাকে সেই বস্তুটোৰ পৰা পিনটোৰ পৰা আমি কেনেকৈ বাচিব পাৰোঁ সেই কথাখিনি আমি অকমান আলোচনা কৰিম এতিয়া চাওক এই যেটো পজিশন এই পজিশনটোত আমাৰ এই নাইটটো পিন হৈ আছে উঠিব নোৱাৰা হৈ আছে নহয় জানো এতিয়া যদি আমি উঠাই দিওঁ ইমিডিয়েটলি আমাৰ কুইনটো তাৰ বিচপে খাই দিব নহয় জানো গতিকে আমি কি কৰিব পাৰোঁ তাৰমানে যেটো ফায়াৰিং ৰেঞ্জ আছে ফায়াৰিং লাইন আছে তাৰমানে যেটো লাইনত সি ধৰি আছে এই বিচপটোৱে ধৰি থকা যেটো লাইন সেই লাইনটোৰ পৰা যদি আমি আঁতৰাই দিওঁ কুইনটো ইয়াত যদি দি দিওঁ বা ইয়াতে দি দিওঁ তেতিয়া আমি এটো আমাৰ কুইনটো আমাৰ পিনটো আৰু নাথাকে পিন হৈ নাথাকে আৰু হয় নহয় পিনটো নাইকিয়া কৰি দিব পাৰোঁ দেই গতিকে সেইটো এটা উপায় যে হেতু হৈছে কি যে যেটো লাইনত সি আমাক বন্দী কৰি থৈ দিছে উঠিব নোৱাৰা কৰি থৈ দিছে সেই লাইনটোৰ পৰা আঁতৰি দিলে হ'ল এতিয়া আমাৰ এই বিচপৰ যেটো লাইন হৈছে আমাৰ ইয়াত যেটো হৈছে D1 ৰ পৰা H6 লৈকে হয় নহয় সৰি H5 লৈকে H5 লৈকে যেটো আমাৰ ডায়াগোনাল হৈছে সেই ডায়াগোনালটোৰ পৰা যদি আমি উঠি দিওঁ ধৰক এতিয়া আমি কুইন D3 যদি দি দিওঁ তেতিয়া আমি এটো বাছি গলো D3 নিদি D2 দিব পাৰো কিন্তু D2 দিলে এটা আমাৰ লোকসান হ'ব সেইটো লোকসানটো হৈছে কি কি আমাৰ এই নাইটটো কি মাৰি দিব কি কাৰণে আমি যদি কুইনটো যদি D2 দিওঁ কিয় মাৰি দিব তেতিয়া কি হ'ব আমাৰ এই আমি তেতিয়াটো পনেৰে খাব লাগিব কাৰণ কুইনটো এই লাইনটোত নাই বা এটো ধৰি থকা নাই হয় না তেতিয়া আমি পনেৰে খাবলৈ পনেৰে খাই দিয়াৰ লগে লগে আমাৰ ডাবল পন হৈ যাব ডাবল পন হৈ যোৱাটো অকমান বেয়া কথা ডাবল পন হলে আমি পন গিটা আগুৱাই নিব নোৱাৰো বিশেষকৈ পিছৰ পনটো আগলৈ দিয়াত আমাৰ অসুবিধা হয় না আৰু ওচৰৰ পাজৰ এই পনটো দুৰ্বল হৈ যাব হয় না গতিকে সেই কাৰণে আমি কুইনটো ইয়াতে D3 লৈ দি দিম D3 লৈ দিলে তেতিয়া এটো হৈ থাকিব ই যদি হি পিছকে আমাক মাৰি দিয়ে তেতিয়া আমি কুইনেৰে খাই দিব পাৰিম আৰু আমাৰ পন ষ্ট্ৰাকচাৰটো একে হৈ থাকিব হয়নে গতিকে এটো এটা ওয়ে হয় যে আমি যেটো ফায়াৰিং লাইন থাকে সেই লাইনটোৰ পৰা আঁতৰি দিব পাৰো দেই আৰু এটা উপায় আছে সেইটো হৈছে চেক এণ্ড ৰান তাৰমানে এতিয়া আমাক একে ধৰণে এই আমাৰ যেটো নাইট আছে সেই নাইটটোক আমাৰ পিন কৰি থৈছে নহয় জানো এতিয়া আমি ক'ত দিম এতিয়া আগৰ পদ্ধতি মতে হলেতো নহব ইয়াতে থাকিলেতো এটো পিনে হৈ থাকিলে ন গতিকে ইয়াত যদি দি দিও তো খাই দিব বা ইয়াত যদি দি দিও তেতিয়া হলে এটো খাই দিব নহয় জানো গতিকে আমি আগৰ নিয়মটোত ইয়াতো নেখাতে আৰু কাৰণ এটো যদি আমি D3 টো দিও তেতিয়া কিন্তু আমি এটো যেহেতু পনটো আছে গতিকে আমাৰ এটো ধৰি থকা নাই আমাক মাৰি দিলে কি আমাৰ ডাবল পন হৈ যাব গতিকে আমি এনেকুৱা ক্ষেত্ৰত আৰু কো চাব লাগে যে আমাৰ আৰু চেক দিব পাৰো নেকি আমি ইয়াৰ পৰা আমি চেক দিব পাৰো হয় না চেক দিয়াৰ লগে লগে চেকটো একদম ফাৰ্স্ট প্ৰায়োৰিটি টপ মোষ্ট প্ৰায়োৰিটি কাম গতিকে হি চেকটো বচাবই লাগিব হয় না গতিকে হি যেতিয়া চেকটো বচাব তাৰ পিছত আমি পুৰাটো আমাৰ যেটো নাইট আছে নাইটটো আমি বেলেগত দি আমি পিছলৈও দিব পাৰো এফালে বা আমি আগলৈও দিব পাৰো বচাই দিব পাৰিম নহয় জানো গতিকে সেইটো এটা ওয়ে হয় যে চেক দি যদি আঁতৰি যাব পাৰো বা কেতিয়াবা হয়তো এটোৰো চেক দিব লগা হ'ব পাৰে আমাৰ যেটো পিছত পিন কৰি আছে কেতিয়াবা এটোৰো চেক দিব পাৰি চাই ল'ব লাগে কিন্তু বেছিকে আপোনালোকে এই যেটো হেভি পিচ এই হেভি পিচটোৰে চেক দিয়াটো চাব আৰু তাৰমানে এই সৰু পিচটোৱে চেক দিলে কি হ'ব কি সৰু পিচটো কেতিয়াবা খাই দিব পাৰে কাৰণ সৰু পিচটো খাই দি বচাই দিলে তাৰ পিছৰ আমি সৰু পিচটো খাবলৈ যাওঁতে আমাৰ এই ডাঙৰ পিচটো কি খাই দিব পাৰে গতিকে সেইকাৰণে ডাঙৰ পিচটোৰে চেকটো দিব পাৰি নেকি এটো আগে চাই ল'ব লাগে দেই তাৰ পিছত আৰু এটা পদ্ধতি হৈছে কি
অভাৰ প্ৰটেক্ট কৰিব লাগে তাৰমানে কি ইয়াতটো আমাৰ ধৰক এটো আগৰ নিচিনাই হৈছে আমাৰ নাইটটো ফসি আছে মানে পিন হৈ আছে গতিকে আমি কি কৰিলো এটো নাছিলে গতিকে আমি এই নাইটটো আমাৰ ইয়াৰ পৰা উলিয়াই চুকৰ পৰা আমি ইয়াত যদি দি দিও আমি যদি D2 A2 নাইট দি দিও তেতিয়া এই নাইটটোৰ আমাৰ যেটো F নাইট আছে F3 নাইট সেই F3 নাইটৰ কাৰণে আৰু এটা সাপোৰ্ট হল না নাই গতিকে ইয়াৰ পিছৰ পৰা যদি হি কিবা কিবি একো নকৰে আমি লাহেকে কুইনটো অটৰাই লৈ গলে কুইনটো যদি এই পিনটোৰ পৰা আমি আঁতৰাই দিও তেতিয়া আমাৰ একো অসুবিধা নহয় কাৰণ আমাৰ যদি নাইটটো আমাৰ খাই তেতিয়া আমি নাইট খাই দিম হয় না গতিকে মানে এনেকে এতিয়া এই নাইটটো নথকা হেতেহে আমাৰ অসুবিধা হৈ থাকে এই নাইটটো অহাৰ কাৰণে আমাৰ অভাৰ প্ৰটেকচন হৈ গল এই নাইটটো আমাৰ অভাৰ প্ৰটেক্টেড হৈ গল অভাৰ প্ৰটেক্টেড কৰিলে আমাৰ চিন্তা এটা কমি যায় আৰু গতিকে এনেকুৱা ক্ষেত্ৰত চাব আকৌ আমি এটা অভাৰ প্ৰটেকচন দিলো তে হি কি কৰিব মই আগতেও কৈছো যে মানে পিন থকা বস্তুটো সদায় এটেক কৰিব লাগে বিপক্ষৰ যদি মই পিন কৰিব পাৰিছো তেতিয়াহলে মই এটেক কৰিব লাগে তে হি আকৌ এই নাইটটো আনি হয়তো ইয়াত দিব পাৰে নহয় জানো গতিকে তেনেকুৱা স্থলত কি কৰিম তেনেকুৱা স্থলত হয়তো আমি আকৌ জিটোৱে আমাক এটেক কৰি আছে পিন কৰি আছে সেই পিন কৰা বস্তুটো আমি এটেক কৰিব পাৰো গতিকে এটো এটা মেথড গতিকে অভাৰ প্ৰটেকচন দিয়াটো এটা মেথড হয় মানে আমি মানে পিনৰ পৰা বাচিবৰ কাৰণে দেই আৰু এটা আছে এটো হৈছে কাভাৰ দিয়া বুলি কয় কাভাৰ দিয়া মানে হৈছে কি এই যে পিনটো আমাৰ হৈ আছিল সেই পিনটোক আমি পিন এই আমাৰ বিশপটো লৈ আনি এই পিন কৰি দিয়া ৰাস্তাটোৰ মাজত বহাই দিলো আৰু পিন কৰি দিয়া ৰাস্তাটোৰ মাজত বহাই দিয়াৰ লগে লগে আমাৰ পিনটো নাইকিয়া হৈ গ'ল হয় না কুইনটো উঠাব নোৱাৰা কৰি ৰাখিছিলে হয় না মানে কুইনটোহে ধৰি আছিল হেতি আমাৰ নাইটটো উঠিব নোৱাৰা কৰি ৰাখিছিল ন কুইনটো থকা কাৰণে আমি মাজত এই যেটো ৰাস্তা পিন কৰি দিয়া যেটো ৰাস্তা যেটো ডায়াগোনাল মানে ইয়াত ডায়াগোনাল হৈছে কেতিয়াবা ফাইলও হ'ব পাৰে পিনটো গতিকে সেই ডায়াগোনালটোত বা ফাইলটোত আমি আৰু এটা বস্তু মাজত দি দিলো যাতে মাজত দি সাপোৰ্ট হ'ব লাগিব দেই মাজত দি এটো সাপোৰ্ট দিয়া বস্তু হয়নে এটো সাপোৰ্ট দিয়া বস্তু গতিকে তেনেকুৱা কৰি আমি মানে এই আমাৰ পিনটো আমি নাইকিয়া কৰি পেলাব পাৰো হয় না এতিয়াতো আমি ধুনীয়াকৈ ঘোৰাটো উঠাই লৈ যাব পাৰো হয় না এটো এটা ওয়ে আৰু এটা ওয়ে হৈছে যদিহে ধৰক আপোনাৰ এই নাইটটো পিন হৈ আছে তেতিয়া হলে আপুনি পিন যেটোৱে কৰিছে হেতু খেদিব লাগে যেটো বস্তুৱে আমাক পিন কৰি আছে তাক খেদিব লাগে এতিয়া আমাৰ বিশপে পিন কৰি আছে বিশপটোক আমি খেদি দিলে হল এই পনটোৰে যদি আমি এঘৰ দি দিও তাক এটেক কৰিব লাগে মানে খেদিব চেষ্টা কৰিব লাগে ধৰিব ক্যাপচাৰ কৰিব চেষ্টা কৰিব লাগে বা এটেক কৰিব লাগে গতিকে আমি এইটো ক্ষেত্ৰত বিশপে যেহেতু পিনটো কৰি আছে গতিকে আমি বিশপটোক খেদাৰ কাৰণে আমি ইয়াতে A6 পনটো দি দিব পাৰো এতিয়া হি পলাব আৰু এটা আছে কি পিনিং পিসটো আমি এক্সচেঞ্জ কৰিব পাৰো তাৰ মানে কি এতিয়া এটো চাওক এই বিশপটো যেটো আমাৰ যেটো E5ত আছে হয় না এই E5ৰ বিশপটো আমাৰ এই ঘোৰাটোক আমাৰ যেটো নাইট আছে তাক মানে হিপিন কৰি আছে ন গতিকে তাকে আমি যদি এটেক কৰো মই কৈছিলো হয়নে পনেৰে এটেক কৰিব পাৰে ন এটো এটা অন্য ৰকমৰ এটেক বুলি কয় এক্সচেঞ্জিং দা পিনিং পিস এই পিনিং পিসটো মানে এক্সচেঞ্জ কৰি দিবলে এটেকে হয় এটেক কৰি মানে তাক খাই পেলাব লাগে আৰু খাই মানে এক্সচেঞ্জ ইয়াৰ লগত এটো আমি এক্সচেঞ্জ কৰি দিম আৰু হয় না তাৰমানে কিবা প্ৰকাৰে তাক মাৰিব পাৰি নেকি আৰু পনেৰে হওক বা অন্য পিছেৰে হওক সেই পিসটো কিন্তু সমান ৰেংকৰ হ'ব লাগে সমান ৰেংকৰ মানে এই বিশপে সমান ৰেংকৰ হয় ন বা আপুনি নাইটেৰো কৰিব পাৰে নাইট দি প্লানিং তাক জুজাই দিব লাগে হয়নে আমি জুজাই দিছো জুজাই দিয়াৰ ফলত এইটো তেতিয়া হি আমাক হয় হি এক্সচেঞ্জ কৰিব লাগিব তাৰ মানে হয় আমাৰ বিশপক মাৰিব লাগিব যদি আমাৰ বিশপক নেমাৰে আমি তাৰ বিশপটো খাই দিম হয় না এতিয়া আমাৰ পিনটো নাইকিয়া হৈ যাব এইটো এটা কথা আৰু এটা উপায় আছে এটো হৈছে কাউন্টাৰ পিনটো বৰ মজা বস্তু ধুনিয়া বস্তু এতিয়া ধৰক আপোনাৰ তাৰ কোলা হয় হি কি কৰিছে বিশপ এই যেটো আছে
হয় না সেই বিশ্বটোৱে আমাৰ এই ৰূপটো পিন কৰি দিছে আমি যাতে আমাৰ ৰূপটো উঠিব নোৱাৰা কৰি দিলে দেখিছেনে আমি ভাবিম আমাৰ ৰূপটো মৰিলে আৰু শেষ হয় না কিন্তু ইয়াতো কিছুমান খেল আছে এখানে আপুনি ভাবিব লাগে আমি কি কৰিলো আমাৰ যেটো বিশ্বত ইয়াত আছিলে হয় না আমাৰ যেটো বিশ্বত ইটোত আছিলে সেই বিশ্বটো নি আমি G4 ত যদি বহাই দিও তেতিয়া চাওকচোন সি নিজে পিন হৈ গল হয় না নহয় যে সি আমাৰ এটো খাব পাৰিব জানো আমাৰ ৰূপটো খাব নোৱাৰে হয় না সি উঠিব নোৱাৰে আৰু সি তাক একদম তাৰ ৰজাৰ লগত আমি পিন কৰি দিলো হয় না গতিকে সি আমাক খোৱাৰ এটো প্ৰশ্ন নাহে আৰু গতিকে এইটো এটা ধুনীয়া আইডিয়া তাৰ মানে কি এই কথাটো কৰবা আছে মই কৈছিলো যে মানে যিটোৱে আমাক পিন কৰিছে তাকে এটেক কৰিব লাগে হয় এটেক কৰিব লাগে নহলে এক্সচেঞ্জ কৰি দিব লাগে এক্সচেঞ্জৰ কাৰণে আমি ট্ৰাই কৰিলো এক্সচেঞ্জৰ কাৰণে ট্ৰাই কৰোতে দেখা পালো যে তাক পিন কৰি পেলাব পাৰি হয় না গতিকে কাউন্টাৰ পিন বুলি কয় তই মোক পিন কৰিছ মইও তোক পিন কৰি দিম গতিকে সেই কাউন্টাৰ পিনটো এটা বহুত ধুনীয়া বস্তু আৰু এটা বস্তু আছে এটো হৈছে কি মানে ডিফেন্সিভ ৰিট্ৰিট বুলি কয় ৰিট্ৰিট মানে হৈছে ঘূৰি অহা হা গতিকে ইয়াত চাও আপোনাৰ বগা কোলা ৰূপটোৱে আপোনাক মানে এই ঘোঁৰাটোক উঠিব নোৱাৰা কৰি থৈ দিছে হয় না যাতে উঠিলে যাতে আমাৰ এইটো খাই দিব পাৰে আমাৰ ৰূপটো খাই দিব পাৰে হয় না তে এনেকুৱা ক্ষেত্ৰত আমি কি কৰো যিটো বস্তু আমাৰ পিন হৈ আছে এইটো হৈছে আমাৰ নাইটটো এই নাইটটোৰে আমি আমাৰ যেটো ডাঙৰ পিস তাক বচাব পাৰো নেকি এটা পাৰো সব নাইটটো আমি উঠাব নোৱাৰো হয় এফালে দিলে নোৱাৰো এফালে দিলে নোৱাৰো মানে কি পাৰো কিন্তু আমাৰ এটো খাই দিব কিন্তু যদি আমি উঠাই আনি ইয়াত দিও F3 দিও বা যদি আমি D3 দিও D3 দিলেও হ'ব D3 যদি দিও বা F3 দিও তেতিয়া কি হ'ব আমাৰ এটো যদি খাই তেতিয়া আমি নাইটৰে খাই দিম সমান পালো নাই সমান পাই যাম হয় না গতিকে ইয়াতে ভয় কৰিব নালাগে যে D3 এটো খাই দিব বুলি দেখিছে D3 যদি আমি নাইটটো দিও এটা বিশ্বপে খাই দিব বুলি ভয় কৰিব নালাগে কাৰণ সি যদি আমাৰ নাইটটো খাই বিশ্বপে দি আমি তাৰ ৰূপটো খাই দিম হয় না গতিকে এনেকে অকমান চাই ললে হ'ল আৰু এটা আছে এটো হৈছে কাউন্টাৰ এটেক কাউন্টাৰ এটেক পদ্ধতিটো মানে কি হৈছে আমি যদিও আমাৰ ইয়াত নাইটটো বিশ্বপে পিন কৰি ৰাখিছে নাইটটো উঠিলে আমাৰ ৰূপটো খাই দিব নহয় জানো কিন্তু আমি কথাটো মানে ইমান যদি ভয় নকৰো মানে খালে খাই দিবি আৰু যা তেনেকে বুলি ভাবি লৈ যদিহে সেই উঠি যোৱা ঘোঁৰাটো উঠালেহে খাই দিবি হয় না তে সেই উঠি যোৱা যেটো ঘোঁৰা আছে আমাৰ সেই ঘোঁৰাটো যদি মই উঠাই লৈ যাও তো লাগিলে মোৰ ৰূপটো খাই দে কোনো কথা নাই সেই উঠি যোৱা ঘোঁৰাটোৰে আমি কিবা বেছি ডাঙৰ মানে লোকচান তাৰ কৰিব পাৰো নেকি সেইটো ভাবিব লাগে তাৰ মানে তই মোৰ ঘোঁৰাটো উঠিব নোৱাৰ উঠিলেতো মোৰ ৰূপটো খাই দিবি কিন্তু মই ঘোঁৰাটো উঠাই মোৰ বহুত সাহস আছে ঘোঁৰাটো উঠাই মই তোৰ অৱস্থা একদম বেয়া কৰি দিম তেনেকুৱা কিবা আছে নেকি সেইটোক কয় কাউন্টাৰ এটেক বুলি কয় এতিয়া এইটোত চাও এটোতো আমি ধৰক এনে বাকিবোৰ পদ্ধতি একো কামত নাহে হয় না আমাৰ ইয়াত এটো ৰূপটো আমি ইয়াত পাতি দিলে পনে খাই দিব নহয় জানো বাকি আৰু একো পদ্ধতিৰে আমি বচাবই নোৱাৰো ন এটা পদ্ধতি আছে মই যেটো এতিয়া কলো হেতু হৈছে কি যদিহে আমি আমাৰ নাইটটো উঠাই দিলো ধৰি লওক আমাৰ নাইটটো উঠাই মই এই যেটো D4 ঘৰত দিলো D4 কে দিব পাৰো বেলেগতো দিব পাৰো কিন্তু D4 ত দিয়াৰ উদ্দেশ্য এটা আছে মই আগেই কৈছো যে আমাৰ উঠাই দিয়াৰ লগে লগে ৰূপটো খাই দিবা তুমি খাই দিয়া একো কথা নাই মই কি কৰিম D4 ত দি সবদে D4 ত দি আমি D4 দিলো সি কি কৰিলে আমাৰ ৰূপটো খাই দিলে ধুনীয়াকে ভাবিছে পালো আৰু ডাঙৰ বস্তু এটা খাই দিলে আমি ইয়াত দিলো তাৰ পিছত আমি কি কৰিম এই যেটো D4 ৰ নাইট আছে সেই নাইটটোৰে আমি যদি E2 ৰ পৰা ইটো ফালটো বিশ্বটো নাই ইয়াতে আছে তে এই E2 ৰ পৰা যদি আমি চেক দিও তেতিয়া চাওকচোন ই ক'ত যাব কতো যাবলৈ জায়গা নাই এফালে এটো চেক ইয়াৰ পৰা চেক দিলো এফালটো গুটে এটো ডায়াগোনালটো ধৰি আছে আমাৰ বিশ্বপে তাৰ মেট হৈ যাব নাই
গতিকে তেনেকুৱা মুভ আমি ভাবিব লাগে যদিহে তেনেকুৱা চান্স থাকে কেতিয়াবা চান্স থাকিবও পাৰে নাথাকিবও পাৰে গতিকে চালেহে সেইটো ওলাব চাব লাগিব যে তেনেকুৱা কিবা চান্স আছে নেকি হয় নহয় এতিয়া আমি চালো কাৰণে আমি এইটো পালো হয় নহয় যদি আৰু আমি ইয়াতে হাত দাঙি দিওঁ গ'ল আৰু এইটো আৰু তেতিয়া বস্তুটো আমাৰ লাভ নহ'ব ন এইটো এটা উপায় হয় কাউণ্টাৰ এটেক বুলি কয় গতিকে এইটো কাউণ্টাৰ এটেকটো বহুত ধুনীয়া বস্তু এটা ধুনীয়াকে মানে আমাৰ লাভ হয় চাব লাগে আপোনালোকে আৰু কাউণ্টাৰ টেকটিক্স এইটো কাউণ্টাৰ টেকটিক্স তাৰমানে কি হৈছে ইয়াত আমি আৰু কিবা মানে টেকটিক্স আৰু কিবা কৌশল লগাব পাৰি নেকি এইটো এটেক কৰিব নোৱাৰো হয় তাৰ আমি ধৰক এতিয়া আমি কি কৰিলো এনেকুৱা এইটো পৰিস্থিতি বহুত ক্ষেত্ৰত হৈয়ে থাকে দেই আমাৰ মানে খেলত এনেকুৱা পৰিস্থিতি হয়েই আৰু এইটো সুবিধাটো আমি ল'ব লাগে কি সুবিধা ল'ব লাগে যে সি তাৰ মানে তাৰ যিটো ৰুক আছে ইয়াত বহি আছে কাৰণে আমি এই পোনটো আমাৰ পিন হৈ আছে এই পোনটোৰে আমি বেকাকে খাব নোৱাৰো হয় নহয় পিন হৈ আছে ন আমি আগলৈ যাব পাৰো কিন্তু বেকাকে খাই দিব নোৱাৰো ন সেই ফাইদাটো লৈ সি কি কৰিলে আমাৰ তাৰ নাইটটো একদম ওচৰলৈ লৈ আনিলে আনি ইয়াত বহাই দিলে ইয়াৰ পিছৰ পৰা মানে সি আমাক মেট কৰিয়ে দিব আৰু একদম খাবই আৰু এইটো আমাৰ চেকমেটে কৰি দিব হয় নহয় এতিয়া এনে কি উপায় আছে আমাৰ উপায় আছে এটাটো হৈছে আমি পোনটো আগলৈ ঠেলি দিব পাৰো ন পোনটো আগলৈ ঠেলি দিলে বাচিলো বাৰু অকমান সময়ৰ কাৰণে কিন্তু সি কি কৰিব জানে সি তেতিয়া আমাৰ এই পোনটো ৰুকেৰে খাই দিব ৰুকেৰে খাই দি অৱশ্যে ৰুকেৰে খাই দিলে আমি বাচি যাম বাৰু হা ৰুকেৰে খাই দিলে তাৰপিছত আমিও খাই আমি এই পোনটোৰে খাই দিলো তাৰপিছত সি কুইনেৰে খাই দিলে তাৰপিছত আমি চেক যদি হয় তেতিয়া আমি আমাৰ এই কুইনটো এইটো খালী হৈ যাব আমি ইয়াত পাতি দিব পাৰিম নহয় জানো গতিকে সি ৰুকেৰে খাব নালাগে কিছুমানে অলপ ভুল কৰিলে ৰুকেৰে খাই দিব পাৰে কিন্তু সেইটো আমি ডিসকাস কৰিব যোৱা নাই ইয়াতে আমি কি ডিসকাস কৰিব গৈছো যে মানে এনেকুৱা পজিশন যদি হয় তেতিয়া আমি এই পোনটো দি নিদিও আমি বেলেগ কিবা এটা কৰিম সেইটো হৈছে কি এই যিটো পিন কৰি থোৱা পিস পিন আমাক কৰা যিটো পিস কোনে কৰিছে আমাক এইটোহে কৰিছে এটা চাব দেই তাতকৈতো এইটো আমাৰ বেছি ভ্যালু ন আমি যদি এইটো খাও লাগি আছে হয় নহয় এইটো আমি খাব নোৱাৰো হয় নহয় গতিকে কি কৰিম আমি যিটোৱে আমাক এই পোনটোৱে বাধা দি আছে সেই পোনটোক আমি খাই দিম হা সেই পোনটো আমি খাই দিম সেই পোনটো আমি এনেকে খাই দিলো খাই দিয়াৰ লগে লগে তাৰ হিটো এতিয়া কি কৰিব এইটো এতিয়া চেকটো দিব নোৱাৰে হয় নহয় গতিকে চেক দিব নোৱাৰে গতিকে সি তাৰ এইটো পিনটো নাইকিয়া হৈ গ'ল ন পিনটো নাইকিয়া হৈ যোৱাৰ লগে লগে সিটো আৰু উপায় নাইকিয়া হৈ আমাৰ কুইনটোৱে খাব নহয় জানো নহলে তাৰ যদি বা নহলে তাৰ কুইনটো অতৰাই লৈ যাব পাৰে যে তাৰ কাৰণ আমি কি হ'ব ইয়াৰ পিছৰবাৰত আমি মানে তাৰ কুইনটো খাম মানে হয় না গতিকে তাৰ হাতত দুটা উপায় থাকিলে এটা হৈছে সি আমাৰ এই যিটো আমি যিটো ৰুকটো মাৰি দিলো কুইনেৰে সেই কুইনটোক আমি খাই দিব পাৰে সি আৰু নহলে তাৰ কুইনটো কি পলুৱাব লাগিব হা আৰু যদি কুইনটো নপলায় তেতিয়া কি কৰিম আমি তেতিয়া আমি এটো খাই দিলো সি যদি কুইনটো নপলায় এই দুটাৰ ভিতৰতে কিবা এটা কৰিব লাগিব আৰু কাৰণ তেতিয়া আমাৰ কি লাভ সি আমাৰ কুইনটো খাই দিলে তাৰ লাভ হ'ব আৰু নহলেতো আৰু আমি কুইনটো বাচি গলো আৰু এটা লুক ফ্ৰীতে পায়ে গলো হয় নহয় গতিকে সি আমাৰ কুইনটো খাই দিলে আৰু আমি তেতিয়া এই যিটো পিন নাইকিয়া হৈ যাব আমি তেতিয়া তাৰ কুইনটো খাই দিম হ'ব তেতিয়া আমি আমাৰো কুইনটো গুচি গ'ল তাৰো কুইনটো গুচি গ'ল কিন্তু আমাৰ ৰুক এটা বেছিকে হৈ গ'ল হয় নহয় আমি ৰুক এটা বেছিকে পালো ন গতিকে এইটো এটা বৰ ধুনীয়া মানে কাউণ্টাৰ টেকটিক্স বুলি কয়